मस्त झाला मस्त झाला मस्त झाला ৰাতিপুৱাই 1000 মুখা পিঠাৰে চাহ পানী খাই ওলাই যাম। গুড মৰ্ণিং। আমাৰ আজি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। চাহ পানী খাই আহি গ'লোঁ, এতিয়া মেডিকেলত যাম। মেডিকেলৰ পৰা মছালপুৰ যাম, কাৰণ এখন ভেকচিন বনাই আছোঁ ভেকচিনখনৰ কাৰণে। লাগে বিশেষকৈ ব্লাড ৰিপৰ্ট আৰু ডক্টৰৰ চহী চাইন লাগে। চাইন দিলেই হৈ আৰু ব্লাড ৰিপৰ্ট হ'ব। মই এই দীঘলডঙা হস্পিটেল পালোঁ। হস্পিটেলত চাৰ সোধাৰ পিছত কিবা এটা বস্তু নাই বোলে, কাৰণ কি নহ'ব। পিছত আগৰে যি ৰেকৰ্ড আছিল ৰেকৰ্ডটো চাব, ৰেকৰ্ডটো চাই যদি আছে তো হৈ যাব, সহজ কথা নহ'ব। গুড লাক, ওলাই গ'ল ৰিপৰ্টটো, ওলাই গ'ল। ব্লাড ৰিপৰ্টো পালোঁ আৰু পুৰণা ৰেকৰ্ডো বিচাৰি পালোঁ। আৰু এতিয়া মছালপুৰত যাম, লওক ডাক্তৰৰ চাইন লাগিব। হ'ব দেখুৱা বঢ়িয়া, এই ভালে হ'ব দে। ৰাস্তাটো ব্লক কৰা হ'ব চাগে, ভাল হ'ব দে। ভিডিঅ' বনাবলৈ ইমান যে আমাৰ খৰচ কৰিব লাগে মই ভবা নাছিলোঁ। আচলতে প্ৰতিটো কাম কৰাৰ আগতে সকলোৱে সেই অভিজ্ঞতা নাপায় যে কামটো কৰাৰ পিছত কি কৰিব লগা হয়। তো দেখা পালোঁ ভিডিঅ' বনাই বনাই বহু আমাৰ খৰচ কৰিবলগীয়া, বেছিকৈ চিন্তা কৰি থাকোঁ যে কি কণ্টেণ্ট বনাম, মানে কি ভিডিঅ' বনাম, কেনেকৈ কি বনালে ভাল লাগিব। পালোঁ কামখিনি কি জেগা নাম খোলা চব কৰি আৰু ইফালে যাম মছালপুৰত। এতিয়া মছালপুৰত গৈ ডাক্তৰৰ চাৰ্টিফিকেট ল'লে হ'ব। আৰু ৰাতিপুৱা কি হ'ল, মানে চাইকেলখনত একেবাৰে মানে সেই নাছিলে, কি পাম নাছিলে মানে কি পাম নাছিলে। পাম নহ'লে আৰু তৃপ্তি হ'লে দিব লগা হয়। ৰাতিপুৱা তৃপ্তি হলাই দিলোঁ, হলাই দি কিনে হস্পিটেলৰ পৰা কি আনিলোঁ, ব্লাড ৰিপৰ্টটো আনি এতিয়া আৰু আহি আছোঁ মছালপুৰত। ডক্টৰৰ চাইনটো আনি আৰু অলপ কাম আছে, সেইখিনি কাম কৰি চাম আৰু তাৰপিছত কি হয় দেখা যাব। এইবিলাক পাৰি থাকোঁ, সকলোবিলাক ভিডিঅ' বনাবলৈ ভ্ৰমণ কৰিব নালাগে। টেকনিকেল ভিডিঅ' কিছুমান ঘৰতে বহি, সেইকাৰণে ঘৰতে বহি কাম কৰক মোবাইলেৰে। তো তাৰ কাৰণে বিশেষ কি লাগিব, আপোনাৰ শিক্ষাটো ভালদৰে লাগিব। যিসকলে সৰু ল'ৰা ছোৱালী এইটো কৰিছে, এইটো কৰি থকাৰ লগতে কিন্তু পঢ়া শুনাটো ভালদৰে মনোযোগ দি আগবাঢ়াটো ভাল হ'ব। নহ'লে পঢ়া শুনাটো নাথাকিলে বহুতেই অসুবিধা হৈ থাকে। গতিকে পঢ়া শুনাত মনোযোগ দি ইউটিউবটো কৰি থাকক, ঠিক আছে। যেতিয়া ইউটিউবৰ ৱেবছাইটৰ কথাবিলাক বুজি পাব, তেতিয়া ঘৰতে বহি ধুনীয়া ভিডিঅ' বনাব পাৰিব আৰু ভাল ৰিজাল্ট ওলাব। যদি আৰু পঢ়াত কম হৈ থাকে তো সদায় দুখত ভুগি থাকিব লাগিব যে কৰিছিলোঁ কামটো কিন্তু সফল হ'ব নোৱাৰিলোঁ। মানে কিয়, বিশেষ ডাঙৰ বস্তু হ'ল কি শিক্ষাটো। সেইকাৰণে কম্পিউটাৰে কৈছে যে 3 নম্বৰ থাৰ্ড আই বুলি কৈ আছিল কম্পিউটাৰ এডুকেশ্যনটো। বহুত ভিডিঅ' এনেকৈ বনাব পাৰি, ঘৰতে ভইচ অভাৰ ভিডিঅ' বনাব পাৰি আৰু টেকনিকেল ভিডিঅ' বনাব পাৰি। এনেকৈ বিচাৰিলে বহুত ৱেবছাইট আছে বা ভিডিঅ'ৰ অপশ্যন আছে। সেইবিলাক ভিডিঅ' পঢ়া শুনা ভালকৈ জানে ধুনীয়াকৈ কৰি থাকিব পাৰিব। এতিয়া মই শিলপাতা পালোঁ, শিলপাতা পাই গ'লোঁ। ইউটিউবত আহিব ধুনীয়া ভিডিঅ'। যেতিয়া লাইচেন্সখন হ'ব, লাইচেন্সখন হোৱাৰ পিছত ধুনীয়া ঠাইত এক্সপ্ল'ৰ কৰিম বুলি ভাবি আছোঁ। আৰু আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে, কাৰণ সেইবোৰ ভিডিঅ' চালে নিশ্চয় আপোনালোকৰ বহুতে কিবা এটা মানে ভাল লাগিব। তো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এটা কথা ভাবিছোঁ যে লাইক নকৰে, তো লাইক কৰি দিব, ঠিক আছে। তো আগবাঢ়ি থাকোঁ, মছালপুৰ আহি পালে মোটামুটি। তো আৰু কি ক'ম বুলি ভাবি আছিলোঁ, এটা কথা যে ইউটিউবত সফল হ'বলৈ চাৰ্জিং কিবৰ্ডৰ ওপৰত যদি ধুনীয়াকৈ ভিডিঅ' বনাই থাকে
তেতিয়াহ'লে ধুনীয়াকৈ আগবাঢ়ি যোৱাৰ কাৰণে মানে কি তাত ধুনীয়া ৰাস্তা আছে আৰু সেই ৰাস্তাটো শিক্ষাৰ ওপৰতহে নিৰ্ভৰ কৰি আগবাঢ়িব। এনেও নহয় যে শিক্ষা নোহোৱাকৈ আগবাঢ়িব নোৱাৰি, কিন্তু শিক্ষা নোহোৱাকৈ আগবাঢ়িব লাগিলে বিভিন্ন নিজৰ কামৰ যোগেদি খুব টেলেণ্টেড হৈ নিজৰ মানে কি মানে বহুত আলাগ আলাগ ভিডিঅ' বনাব লাগিব। সেনেহেনকৈ চিন্তা কৰাটো বহুতৰে বাবে কঠিন কাৰণে শিক্ষা থাকিলে ঘৰতে বহি ধুনীয়াকৈ কামবিলাক কৰি যাব পাৰিব। আহি পালোঁ মচলপুৰ। আহি পালোঁ মচলপুৰ মেডিকেলৰ পৰা এতিয়া চাইনটো লৈ আহোঁগৈ, তাৰপিছত দেখা যাব। ভিতৰত ব্লাড ৰিপৰ্ট ছাৰৰ চাইন হৈ গ'ল। এতিয়া অলপ বেংকত কাম আছে, বেংকৰ কামখিনি কৰি মোৰ ভাগৰ মচলপুৰত থকা সকলো কাম শেষ হ'লে এতিয়া যাম ডকুমেণ্টছখিনি জমা দিবলৈ অনলাইন ষ্ট'ৰত। ড্ৰাইভিং লাইচেন্স এপ্লাই কৰাৰ কাৰণে কি লাগিলে মোটামুটি সকলোখিনি কৰিলোঁ। ড্ৰাইভিং লাইচেন্স মোবাইলটোৰে এপ্লাই কৰিব পাৰি, যদিও পাৰি পৰিবহণ.gov.in ৱেবছাইটত যায়, কিন্তু মোবাইলটোৰে সকলোখিনি কাম সম্ভৱ নহয় কাৰণে কিছুমান পাৰ্চনেল মানে সেই কামটো কৰে, তো আমি সকলোৱে নোৱাৰোঁ। তাৰে লগতে শিক্ষাৰখিনিৰো প্ৰয়োজন থাকে। আৰু যেতিয়া লাৰ্ণাৰৰ কাৰণে এপ্লাই কৰিম তেতিয়া তাৰ মানে কি ভিডিঅ' চাব লগা হয় ৰোড চেফটিৰ কাৰণে। সেইটো ভিডিঅ' চোৱাৰ পিছতহে ৰোড চেফটি ভিডিঅ' উলিয়াই আছে, ভিডিঅ' চোৱাৰ পিছত লাৰ্ণাৰখন পাব। তো লাৰ্ণাৰখন তাৰপিছত ব্লাড গ্ৰুপ, তাৰপিছত ডক্টৰৰ ৰিপৰ্ট, ডক্টৰৰ চাইন, তাৰপিছত ব্লাড গ্ৰুপ আৰু আধাৰ কাৰ্ডৰ লগত ফোন নম্বৰটো লিংক থাকিব লাগিব। চাইন থকা এখন মানে ব্লাড গ্ৰুপবোৰ হ'ল এইখন ব্লাড এ পজিটিভ, লাইন লাগছে তাৰ কাৰণে লাইন লাগি গৈছে পুৰা। এখন কি হৈছে জানছা, আজি জলন্ধৰ ভাজা আনছো, জলন্ধৰ ভাজা আজি জলন্ধৰ ভাজা আনছো। কেনে না ভৰ্তি কৰি দিবি। মস্ত জ্বালা তো বন্ধু আজিৰ এক্সপিৰিয়েঞ্চ এয়ে আছিল। তো এই এক্সপিৰিয়েঞ্চখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আগলৈ চাই থাকিব, আৰু যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজিলৈ